হাই বন্ধু বান্ধৱীসকল, মই আকৌ এবাৰ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব। চাওক, আজি আমাৰ অসমখন কিয় ইমান পিছ পৰি আছে, আজি আমাৰ অসমখন কিয় আগবাঢ়িব পৰা নাই। কাৰণ এইটোৱে আমাৰ অসমখন অসমীয়া মানুহৰ কাৰণে, আমাৰ অসমখনৰ লগতে অসমৰ মানুহবিলাকে আগবাঢ়িব পৰা নাই। কাৰণ অসমীয়া মানুহে অসমৰ মানুহবিলাকক মানে আনৰ ভাল হোৱাটো দেখিব নোৱাৰে, যাৰ কাৰণে এই অসমখন গঢ়ি উঠা নাই। অসমখনৰ লগতে অসমীয়া মানুহসকলে আগবাঢ়িবলৈ পৰা নাই। কাৰণ এইটোৱে যে অসমৰ মানুহে আনৰ ভাল হোৱাটো দেখিব নোৱাৰে। কাৰণ ধৰা হ'ল যে কাৰোবাৰ নামত যদি চৰকাৰৰ পৰা কিবা এটা বস্তু আহিছে আৰু যিজনে সেই বস্তুটো আহা বুলি কাৰোবাৰ নামত গম পায়, সেই বস্তুটো সেইজন মানুহৰ মনটো এনেকুৱা হ'ব লাগিছিল যে কাৰোবাৰ নামত আহিছে, যে সেইজন মানুহক মানে যোগাযোগ কৰি দিয়ে, ক'ব লাগে যে আপোনালোকৰ মাজত এনেকুৱা এটা বস্তু আহিছে, অতি সোনকালে সেইটো যোগাযোগ কৰি সেই বস্তুটো লৈ আহা। সেনেকুৱা নকৰি বিপৰীত কি কৰে, যিজনে গম পাইছে সেই বস্তুটো আনি কি কৰে, নিজৰ পকেটত ভৰাই লয় বা নিজৰ পৰিয়ালবৰ্গত ভগাই দিয়ে। এনেকুৱা যেতিয়ালৈকে মানুহৰ মন বেয়া থাকিব তেতিয়ালৈকে এই অসমখন গঢ়ি কেতিয়াও নুঠে। যেতিয়াই মনবোৰ মানে ভাল হ'ব, যেতিয়া মানৱতা মানুহৰ মাজত থাকিব, তেতিয়াহে আমাৰ অসমখন গঢ়ি উঠিব। যে এনেকুৱা হ'ব লাগিছিল, যিজনে গম পাইছে সেইজন মানুহে সেই যাৰ নামত বস্তুটো আহিছে সেইজনক মানে ক'ব লাগিছিল যে আপোনালোকৰ মাজত বা তোমাৰ ঘৰত বা তোমালোকৰ কাৰণে এটা চৰকাৰৰ পৰা বস্তু আহিছে, অতি সোনকালে যোগাযোগ কৰি সেই বস্তুটো লৈ আহা, তেনেকুৱাকৈ ক'ব লাগিছিল। কিন্তু আমাৰ মানুহসকলে, মই বুলি নহয়, অসমৰ বহুত মানুহ এনেকুৱা আছে যে সেই দালালবোৰে মাজত কি কৰে, নিজে বস্তুটো কি কৰে, নিজৰ পকেটত ভৰাই লয় বা নিজৰ পৰিয়ালবৰ্গত ভগাই দিয়ে। সেই বস্তুটি যাৰ নামত আহিছে সিহঁতে গমেই নাপায়। এই কাৰণে আমাৰ অসমখন গঢ়ি উঠা নাই। আৰু যেতিয়ালৈকে এই বেয়া ধাৰণা, বেয়া চিন্তা, বেয়া ভাৱবোৰ থাকিব, তেতিয়াই আমাৰ অসমখন কেতিয়াও গঢ়ি নুঠে। ভাই, এইবোৰ আমি এৰিব লাগিব। আৰু সোণৰ অসম গঢ়িবলৈ হ'লে আমাৰ মনবোৰ সলনি কৰিব লাগিব, আমি শুদ্ধ হ'ব লাগিব আৰু আমাৰ মাজত মানৱতা থাকিব লাগিব। তেতিয়াহে আমাৰ অসমখন গঢ়ি উঠিব। আজি চাওক, সাধাৰণ উদাহৰণ যে আমাৰ অসমত অসমীয়া ইউটিউবাৰ কিমান আছে, অসমীয়া ইউটিউবাৰ চেনেল কিমান ভাল ভিডিঅ' দিয়া ইউটিউবাৰ আছে। সিহঁতৰ ভিডিঅ'বোৰ চোৱা, সিহঁতৰ চেনেলবোৰ চোৱা, কিমান ভিউজ আহে, এটা চেনেলত কিমান ছাবস্ক্ৰাইবাৰ আছে। আৰু বাহিৰত বাংলাদেশৰ ভিডিঅ'বোৰ চোৱা, কিমান ভিউজ আহে আৰু চেনেলবোৰ চোৱা, কিমান ছাবস্ক্ৰাইবাৰ আহে। বাহিৰত, অসমৰ বাহিৰত চোৱা, দিল্লীৰ, গুজৰাটৰ চেনেলবোৰ চোৱা, কিমান ভিউজ আহে, কিমান ছাবস্ক্ৰাইবাৰ আহে। আৰু কাৰণ এইটো ভিউজ আৰু ছাবস্ক্ৰাইবাৰ আহা, এইটোৱে কাৰণ সিহঁতৰ সেইফালৰ মানুহে সিহঁতৰ মানে চেনেলবোৰক, ইউটিউবাৰবিলাকক ছাপোৰ্ট কৰে। বাংলাদেশৰ মানুহক সিহঁতৰ কমেণ্টবোৰ চাবা, বেছিভাগ মানুহে অসমীয়া মানুহ তাতে কমেণ্ট কৰিবলৈ নাযায়। কাৰণ চব বাংলা মানুহে, আৰু বাংলাদেশত যিমান মানুহ আছে সিহঁতক ছাপোৰ্ট কৰে, যাৰ কাৰণে সিহঁতে ছাকচেছফুল হ'বলৈ, এজন সুপৰিচিত মানুহ হ'বলৈ, ইউটিউবাৰ হ'বলৈ, ভাল ইউটিউবাৰ হ'বলৈ কি হয়, সিহঁতে সক্ষম হয়। আৰু আমাৰ অসমৰ ইউটিউবাৰবিলাকক ছাপোৰ্ট নকৰাৰ কাৰণে, আমাৰ অসমখনত অসমীয়া মানুহে অসমীয়া ইউটিউবাৰবিলাকক ছাপোৰ্ট নকৰাৰ কাৰণে এজন ছাকচেছফুল ইউটিউবাৰ হ'বলৈ নোৱাৰে। কাৰণ আমাৰ অসমখনত অসমীয়া মানুহে আনৰ ভাল হোৱাটো দেখিব নোৱাৰে আৰু ইউটিউবাৰবিলাককো ছাপোৰ্ট নকৰে। যদি আপোনালোকৰ অসমখনত আপোনালোকৰ বাবে ভিডিঅ' পঠাই দিয়ে বেলেগৰ কাৰণতে, বাহিৰৰ মানুহে, কাৰণ বাহিৰৰ মানুহেতো ভাষা বুজিয়ে নাপায়, অসমখনৰ কাৰণেতো অসমীয়া ভাষাত কয়। যদি আপোনালোকে ভিডিঅ'বোৰ নেচায়, আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব নকৰে, কোনে কৰিব? যদি আপোনালোকে এই ইউটিউবাৰবিলাকক ছাপোৰ্ট কৰিলেহেঁতেন, তেতিয়াহ'লে আজি এনেকুৱাকৈ সকলোৱে যেতিয়া উৎসাহিত পায়, ডাঙৰ মানুহ হ'বলৈ পাৰিব, যেতিয়া আপোনালোকে ছাপোৰ্ট কৰিব। যদি ইউটিউবাৰক ছাপোৰ্ট কৰে বা আৰু কাৰোবাক এনেকুৱাকৈ ছাপোৰ্ট কৰে, যেতিয়া আপোনালোকৰ মনবিলাক শুদ্ধ থাকিব, তেতিয়া সকলোৱে ছাপোৰ্ট কৰিবলৈ বাধ্য হ'ব। সেইকাৰণে আমাৰ অসমখনৰ অসমীয়া মানুহসকলে যাতে আনৰ ভাল হোৱাটো দেখিবলৈ পাৰে আৰু আপোনালোকৰ মনটো যাতে সলনি কৰে আৰু যাতে মানৱতা নিজৰ মাজত থাকে, তেতিয়াহে এজন সুপৰিচিত মানুহ হ'বলৈ পাৰিব আৰু লগতে অসমখন
গঢ়ি উঠিব, আগবাঢ়ি যাব। ধন্যবাদ। জয় আই অসম।